পাহাৰৰ ফাঁকেদি আমি ওলাই গৈ আছোঁ। ইমান ধুনীয়াকৈ পাহাৰ। মই এতিয়া আহি থাকোঁতে ইয়া মোৰ দুজন ছাবস্ক্ৰাইবাৰ লগ পালোঁ ইয়াতে। হাই হাই দাদা হাই দাদা ফ্ৰান্সৰ ল'ৰা আমাৰ গুৱাহাটীৰ ছোৱালী খালি বিয়াখনহে খাবলৈ নাপালোঁ সেইটো অকণমান বেয়া লাগিলে বাৰু হালধীয়া কাম বেক টু মাই ইউটিউব চেনেল অপেনা ইউটিউব চেনেল। আজি আকৌ পুনৰ নতুন ভিডিঅ' লৈ আহিলোঁ আমি। আজি আমি এটা ব্ৰহ্মপুত্ৰৰ পাৰত চনকা নামৰ ঠাইত আহি পাইছোঁহি। আজি মোৰ লগত এই যাত্ৰাৰ সংগী হিচাপে আছে ইয়া আগতেও আপোনালোকে দেখা পাইছিলে লক্ষ্যজ্যোতি মহন্ত দা, তাৰপিছত এইপিনে সঞ্জীৱ সাহা। আজি নতুনকৈ আৰু এজন সদস্য আমাৰ লগত লগ খাইছে, সেই মানুহজন হৈছে প্ৰীতম তেৰাং। এয়া হাই নমস্কাৰ, ভাল লাগিছে আপোনাৰ তেখেতে সকলোৱে একগোট হৈছে। জেগাটোৰ পৰিৱেশন বহুত ধুনীয়া আৰু একদম মানে সেইটো পাৰ দেখা নাপায়, একদম কুঁৱলীৰে আৱৰি ধৰা নিচিনা দেখি। এতিয়া আমি সেই জেগাবিলাক এতিয়া দেখুৱাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰাকৈ চাই থাকিব। এইটো আপোনালোকে ৰাস্তাটো চাওক, কিমান সৰু ৰাস্তা, এইটোৰে আমি উঠিবলগীয়া হৈছে। বহুত খাতাৰনাক। এইপিনে ব্ৰহ্মপুত্ৰ। ভাই কেনেকৈ লাগিছে আহি? বঢ়িয়া, বহুত ধুনীয়া। আপোনালোকে আহিব। আমি প্ৰথম আহিছোঁ, বহুত ভাল লাগিছে, মনটোও বহুত বঢ়িয়া লাগিছে। এয়া আমি গৈ আছোঁ, এই পাহাৰটো চাওক আপোনালোকে। পাহাৰৰ ফাঁকেদি আমি ওলাই গৈ আছোঁ। ইমান ধুনীয়াকৈ পাহাৰখন কাটিছে। লগতে আমাৰ এই মৰুভূমিৰ দৰে, মৰুভূমিতকৈ আৰু ধুনীয়া এই পাহাৰ পৰ্বতখন দেখি পেলাই মোৰ মনটো মনোমোহা, মানে কি ক'ব আৰু, জাগ্ৰত হৈ উঠিছে একদম। মানে পাহাৰে বুজাব নোৱাৰি। এতিয়া আহক চাওক, ইয়াত এইখন মানে ইয়াত ফ্ৰান্স আৰু দৰা হৈছে ফ্ৰান্সৰ, ছোৱালীজনী জাৰ্মানী বিয়া হৈ আছে। বহুত দৃশ্য তাই যেন আমি যে এখন দেশত আহি গৈছোঁ, বেলেগ এখন দেশত আহি গৈছোঁ যেতিয়া তেনেকুৱা লাগিছে। এইবোৰ চাওক, ইয়াৰ ৰেষ্টুৰেণ্ট, ৰিজৰ্ট, দামটো ক'ব নালাগে দিয়ক। বহুত ধুনীয়া। এতিয়া আমি চনকা যিটো পিকনিক স্পট আছে সেই ঠাইখিনিত আহি পালোহি। আপোনালোকে যদি চাই, মোৰ চাৰিওপিনে বগা, এইটো হ'ল ব্ৰহ্মপুত্ৰৰ বালিচৰ বুলি কয়। ব্ৰহ্মপুত্ৰৰ যেতিয়া পানী বেছি হৈ যায়, এই ঠাইখিনিও কিন্তু পানীৰ তলতেই থাকে, হয়নে নহয় বন্ধু কওকচোন? হয় হয়, এই ঠাইখিনি একদম পানীৰ তলত থাকে। এতিয়া আমি সেই ব্ৰহ্মপুত্ৰৰ বালিচৰ বুলি কয়, সেই বালিচৰৰ ওপৰত আমি খোজকাঢ়ি আছোঁ। এনেকুৱা এটা পৰিৱেশ, চাৰিওপিনে চালে আমি দেখোঁ খালী বালিচৰ বালিচৰ বালিচৰ। এইপিনে পাহাৰ আছে, পিছৰ পিনে মোৰ চালে দেখিব পাহাৰ আছে, এইপিনেও পাহাৰ, আৰু তাৰে আশে পাশে বহুতো ৰিজৰ্ট গঢ়ি উঠিছে, যিবোৰ ৰিজৰ্টত সোমালে বিৰাট ভাল লাগে। মানে তেনেকুৱা দেখি, মানে যিটো আমি সাগৰৰ পাৰেদি আমি খোজকাঢ়ি গৈ আছোঁ তেনেকুৱা লাগে। আপোনালোকে আহিব, ভাল লাগিব। এইয়া চাওক বালি, এয়া চাওক বালি, বহুত ধুনীয়া মিহি বালি। কেনেকৈ লাগিছে ভাই জেগাখিনি? বহুত ধুনীয়া। মই মানে এনেকুৱা অনুভৱ হৈছে যে এই চন্দ্ৰপৃষ্ঠৰ যিটো আমি গৈ পেলাই চন্দ্ৰত যিটো আমি দৃশ্য দেখোঁ, এই দৃশ্যৰ দৰেহে আমি ইয়াতে পালোঁ। আৰু বহুত ধুনীয়া জেগাটোত। আমি এতিয়া অলপ দূৰ গৈ পেলাই আমি ব্ৰহ্মপুত্ৰৰ যিটো আমি পাৰত থিয় হৈ পেলাই আমি ব্ৰহ্মপুত্ৰৰ যিটো পানী বৈ অহা সেই দৃশ্যটো আমি উপভোগ কৰিম। বৰ্তমান আমি আছোঁ একদম বহুত ধুনীয়া জেগা, একদম আমি দেখিলে মনটো মানে প্ৰফুল্লিত হৈ যায়। যিটো আমি উপভোগ কৰি আছে, আমাৰ কাষে ওপৰত এফালে আছে আকৌ আপোনাৰ পাহাৰ, ডাঙৰ ডাঙৰ শিলেৰে ভৰা, একদম মানে বহুত ধুনীয়া। আৰু তাৰ আশে পাশে আছে আপোনাৰ ৰিজৰ্ট, বহুত ধুনীয়া ধুনীয়া বহুত ৰিজৰ্ট আছে। আপোনালোকে আহিব পাৰে, ইয়াত দেখি চাব পাৰে। আৰু বহুত বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা
এই দৃশ্যটো চাই আপোনালোকে খুব ভাল লাগিব। এয়া হৈছে চানকাৰ অহা যোৱা যিটো পথ, যোৱা পথৰ এয়া চাৰিওফালে আপোনাৰ আছে শিলেৰে, ডাঙৰ ডাঙৰ শিলেৰে ভৰা, দেখিবলৈ ধুনীয়া। তাৰপাছত আমি তাৰ কাষেদি গৈ আছোঁ আৰু অকণমান পানী বৈ অহা যেন লাগে, বিলৰ দৰে আছে কিন্তু ইমান ডাঙৰ বিলো নহয়, সেইকাৰণে ভাল লাগে। আমি এই ঠাইলৈ গৈ আছোঁ। এই ঠাইডোখৰ হৈছে হালধীয়া বৰণৰ ধুনীয়া, এইটো কি ক'ব আপোনাৰ, গাৰ্ডেনৰ নিচিনা এটা ঠাই। হয়, গাৰ্ডেনৰ নিচিনা। কিন্তু গছটো কি আমি দূৰৰ পৰা ধৰিব পৰা নাই এতিয়া। কিন্তু মানে দেখিবলৈ ধুনীয়া কাৰণে আমি সেই তালৈ গৈ আছোঁ, ভাল লাগে। তাৰপাছতে এই আপোনাৰ চাওক, এই চাৰিওফালে ডাঙৰ ডাঙৰ পাথৰ, চাওক ডাঙৰ ডাঙৰ শিলৰ, এই শিলেৰে মানে অহা যিটো হালধীয়া সৰিয়হ নহয়, এয়া হৈছে ফুল বুলিয়ে ধৰি ল'ব পাৰে। আমি ইমান বুটানীৰ ষ্টুডেণ্ট নহয়, তো বুটানীৰ যদি ষ্টুডেণ্ট কোনোবা আছে, এইটো কি গছ হয় চাই পেলাই আপোনালোকে কমেণ্ট কৰি জনাবচোন কি বা হয় এইটো। এতিয়া আমি আহি পালোঁ চনকাৰ যিটো মুখ্য দুৱাৰ হিচাপত, মানে যিটো পথত বিশাল এটা যিটো শিল আছে, ডাঙৰ দুটা ভাগত ভাগ কৰিছে সেইটো, আৰু মুখ্য দুৱাৰ হিচাপত নিচিনা থিয় হৈ পৰিছে সেইটোত। এই আমাৰ চনকাৰ যিটো যোৱা পথত, সেইটো আমাৰ দেখিবলৈ বহুত ধুনীয়া, বিৰাট আকাৰৰ, বিৰাট ডাঙৰ আকাৰৰ এই শিলটো আছে। দুৱাৰৰ মুখত আপোনালোকে দেখুৱাব পাৰি। আপোনাৰ চাওক ইমান ধুনীয়া সেই জেগাটোত। আপোনাৰ এই সুৰুং হিচাপত আছে, সেয়া আপুনি ৰাস্তাৰ এই কাষেদি লৈ গৈছে ৰাস্তাটো, গতিকে বহুত ধুনীয়া। বহুত ইয়াতে আপোনালোকে আহি পেলাই উপভোগ কৰিব পাৰে। এই পাহাৰৰ যিটো বিশাল শিল আছে, এই শিলৰ এই সুৰুং হিচাপতে বনাইছে ৰাস্তাটো, যিটো যাব পাৰে। সেয়া চাওক বহুত ধুনীয়া, যাব পাৰি আৰু এইপিনে গাড়ী চাড়ী চব ধুনীয়াকৈ যায়গৈ। তাৰপিছতে আমি পাই যাওঁ বিভিন্ন ধৰণৰ ৰিজৰ্ট, আৰু এইপিনে হ'ল ব্ৰহ্মপুত্ৰৰ পাৰ। আমি এতিয়া আছোঁ চনকা ফায়াৰ কেম্পত। এইপিনে আমি নাইট ষ্টে কৰিব পাৰোঁ, এইপিনে ভালেমান কটেজ আছে। আৰু মহন্ত দাৰ আজিৰ এই ঠাইখিনিত আহি ফিলিংটো কেনেকুৱা হৈছে তেওঁ অলপ জনাব এতিয়া। ভাল লাগিছে, মানে অসমতো যে এনেকুৱা জেগা আছে বহুত মানুহে কমেই জানে, আমিও প্ৰথম গম পাইছোঁ। নগাঁও আহিবলৈ পেলাই প্লেচটো চাই ভালেই লাগিছে, ৰিজৰ্টবিলাকো ভালেই, আৰু আশা কৰোঁ আগন্তুক দিনত আৰু ইয়াত মানে বাহিৰৰ যিবিলাক মানুহ আহিবলৈ আগ্ৰহী হ'ব। আজিও আহিছে ভালেমান মানুহ। বিয়া এখনো হৈ আছে ফ্ৰান্সৰ ল'ৰা, আমাৰ গুৱাহাটীৰ ছোৱালী, খালি বিয়াখনহে খাবলৈ নাপালোঁ, সেইটো অকণমান বেয়া লাগিলে বাৰু। আপুনি কোনটো মাহত আহাকে আপুনি মানুহক ছাজেষ্ট কৰিব যে কোনটো মাহত আহিলে ভাল হ'ব? জানুৱাৰী ফেব্ৰুৱাৰী থাকিলে আৰু এই এৰিয়াটো ক্লাউডি হৈ থাকিবতো। এই আমাৰ সঞ্জীৱ চাহা আছে, তেখেতে কিছুমান কথা ক'ব আজিৰ এই ঠাইডোখৰৰ বিষয়ে। কওকচোন, ঠাইডোখৰ আপোনাৰ কেনেকুৱা লাগিল? ঠাইখিনি আহি পেলাই বহুত ভালেই লাগিছে। ঠাইখিনি চনকা ৰিজৰ্ট বুলি জনা যায়। আৰু আপোনালোকে ইয়ালৈ আহিবলৈ হ'লে প্ৰথমতে মৰিগাঁও আহিব লাগিব। মৰিগাঁৱৰ পৰা আপোনাৰ মৰিগাঁৱৰ পৰা ডাইৰেক্ট আপোনাৰ জেগাখিনিৰ নাম মায়াঙৰ পৰা আহি পেলাই আপোনাৰ ওচৰ আছে, আহি পাই যায়। ঠিক আছে বাৰু। এই আমাৰ লগত আছে প্ৰীতম তেৰাম, তেখেতে কিবা ক'ব। ভাল লাগিছে। আমি ঠাইডোখৰ ঘূৰা ফুৰা কৰিলোঁ, ঘূৰা ফুৰা আহি পেলাই আমি ইয়াতে এঠাইত বহিলোঁ, ৰিজৰ্টত আহি বহিলোঁ, সকলোৱে বহি পেলাই আমি একাপ কফি খালোঁ। লগতে ভাল লাগিছে। বহুত গৰম বুলিয়ে নহয়, ভাগৰত আহি পেলাই আমি এতিয়া অলপ জিৰণি লৈ পেলাই যে চাহকাপ খালোঁ, বহুত শান্তি, মানে অন্তৰখন মানে বহুত ভাল লাগিছে, হৃদয়খন মানে ভাল লাগিছে আৰু স্পৰ্শ কৰিছে। লগতে সকলোৱে একগোট হৈছোঁ, চাহ একাপ খালোঁ। তেওঁলোকে আহক, যাতে উপভোগ কৰক, এই আমাৰ দৰেই যাতে উপভোগ কৰিব পাৰে, তেওঁলোকে আহক।
মই এতিয়া আহি থাকোঁতে ইয়াৰ মোৰ দুজন ছাবস্ক্ৰাইবাৰ লগ পালোঁ ইয়াতে হাই হাই দাদা হাই দাদা, হাই দাদা। আমি এতিয়া এই মাত্ৰ উপস্থিত হৈছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত আমি ব্ৰহ্মপুত্ৰৰ কাষতে থিয় হৈ আছোঁ সেয়া আপুনি চাওক ব্ৰহ্মপুত্ৰ দেখিবলৈ ধুনীয়া বৰলুইত বুলি কোৱা হয় এইটো যাক আমি ব্ৰহ্মপুত্ৰ আমি যিটো আমি সেৱা জনাওঁ প্ৰণাম কৰোঁ অসমৰ বুকুত এই ব্ৰহ্মপুত্ৰখন চিৰস্থায়ী হৈ ৰৈ থাকিব সেয়া আছে ব্ৰহ্মপুত্ৰ দূৰ দূৰণিলৈ পানী 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 মাজত যি দেখিছে সেয়া বালিচৰ এই বালিচৰৰ মাজত কিছুমান ৰিজৰ্ট ঘৰ বনাইছে ৰিজৰ্ট বুলি ক'ব নোৱাৰি দ্বীপৰ নিচিনা হৈ আছে সেইটো চাইডেও পানী বৈ গৈ আছে গম পাইছোঁ মাজত যিটো ইয়াৰ ঘৰ নিচিনা বনাই থৈ দিছে যে হয় এয়া আমাৰ ওচৰত